আমাৰ কেন্দ্ৰীয় তথা জিলা পৰ্যায়ৰ আৰু আহি আপোনালোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰক। আমাৰ বিভিন্ন স্কুলৰ পৰা অহা ছাত্ৰ ছাত্ৰী, আমাৰ বিভিন্ন স্কুলৰ পৰা অহা সন্মানীয় শিক্ষকসকল, আপোনালোকে আমাৰ ইয়াত আসনৰ ব্যৱস্থা কৰা হৈছে। রাষ্ট্রপতি ডক্টর এপিজে আব্দুল কালামৰ ৮৫তম জন্মদিবস উপলক্ষে তথা বিশ্ব ছাত্র দিবস উপলক্ষে সৰ্ব সমন্বয় বিদ্যাপীঠ জিলা আৰু গৰিয়ামাৰী দক্ষিণ কক্ৰাঝাৰ আঞ্চলিক সমিতিৰ সহযোগত বিভিন্ন কাৰ্যসূচীৰে প্ৰথমতে আমি তেখেতৰ মাল্যগ্ৰহণ, তাৰপিছত মনোগ্ৰহ, তাৰপিছত দোৱা, ইয়াৰ পিছতে আমাৰ কুইজ প্ৰতিযোগিতা আৰু আকস্মিক বক্তৃতা হ'ব। তাৰপিছত আমি পুৰস্কাৰ বিতৰণ কৰি মানে তেখেতৰ যিটো বিশ্ব ছাত্ৰ দিৱস আমি পালন কৰিবলৈ আহিছোঁ। ইয়াতে আমাৰ আজিৰ আছে আমাৰ কেন্দ্ৰীয় শিক্ষা সংগঠক, আমাৰ জিলা বিশ্ববিদ্যালয় পুৰস্কাৰ বিতৰণ হ'ব। তাতে আমাৰ আমন্ত্ৰিত অতিথি আছে শিক্ষা বিভাগীয় জাকিৰ হুছেইন আদি কৰি আমাৰ জিলা আৰু বিশ্ববিদ্যালয়সকল উপস্থিত থাকিব। গতিকে সকলে যাতে দোয়াত অংশগ্রহণ করে। اللهم إني ظلمت نفسي ظلما كثيرا ولا يغفر الذنوب إلا أنت فاغفر لي مغفرة من عندك وارحمني إنك أنت الغفور لدنك الرحمة إنك أنت الوهاب ربنا فاغفر لنا ذنوبنا وكفر عنا سيئاتنا وتوفنا مع الأبرار ربنا وآتنا ما وعدتنا على رسلك ولا تخزنا يوم القيامة إنك لا تخلف ক্রিয়া বন্ধ হয় তেখত ইহলীলা সম্বোধন কৰিলে। ভাবিলেই আচৰিত লাগে, যিজন মানুহ ইমান ডাঙৰ মানুহ আছিল, তেওঁ অবিবাহিত আছিল, ইমান ডাঙৰ মানুহ, তেওঁৰ মনত কোনো অহংভাৱ নাছিল, তেওঁ ইমান ডাঙৰ মানুহ, এজন মিছাইল মেন বুলি যাক কোৱা হয়, তেওঁ কেতিয়াও অহংকাৰ কৰা নাছিল। শিশুসকলৰ লগত এনেভাৱে ভাৱৰ আদান প্ৰদান কৰিছিল যে ভাবিলেই আচৰিত লাগে। আৰু সেইদিনাখন শ্বিলঙত তেওঁৰ এই দৃশ্যটো আমি টিভি যোগে আমি দেখিবলৈ পাইছো। আৰু তেতিয়াই বুজি পাইছো যে প্ৰকৃতাৰ্থত ভগৱানীক আমি পয়গম্বৰ বা প্ৰফেট বা বিভিন্ন সময়ত ঈশ্বৰ অৱতাৰ হিচাপে পৃথিৱীত জন্মগ্ৰহণ কৰিছিল। তাৰ ভিতৰত আৰু এপিজে আব্দুল কালামক বোধহয় ব্যতিক্ৰম নহয়। তেখেতকো আমি চিৰদিন